Hello everyone, welcome to my channel Violet 39 Blog and Kitchen. আশা কৰো আপোনালোকৰ এইবাৰ দিৱালী খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। এইবাৰ দিৱালীত মই ঘৰত কেইটামান ৰেচিপি বনাইছিলো। সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। আহকচোন চাওঁ মই এইবাৰ দিৱালীত ঘৰত কি বনাইছিলো। প্ৰথমতে বনাইছিলো মই চন্দ্ৰকলা। এইটো গুজিয়া বুলি কয়। তাৰ কাৰণে 1 কাপ ময়দা লাগিব। মই 1 কাপ ময়দা লৈছো আৰু 1 চামুচ মই দেশী ঘি লৈছো। ঘিখিনি ফ্ৰিজত থোৱা আছিল। গৰম পানী দি মই অলপ গলাই ললো আৰু নিমখ অকণমান লৈছো সোৱাদ অনুসৰি। এইখিনি এতিয়া ভালদৰে মিক্স কৰি বাইন্ডিং হৈছে নে নাই চাই ল'ব ভালদৰে। খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব গোটেই ঘিখিনি ময়দাখিনিত ভালদৰে সানি পেলাই। এয়া খুব ধুনীয়াকৈ বাইন্ডিং হৈছে। এতিয়া মই তাতে অলপমান পানী দি ময়দাখিনি গুঠি ল'ম। আৰু এনেদৰে মাৰিব যে ময়দাখিনি খুব বেছি ডোটো টাইট বা ঢিলা নহয়, এনেকৈ গুঠিব লাগে। এয়া অলপ অলপকৈ পানী দি পেলাই মই ময়দাখিনি মাৰি ল'লোঁ। এয়া খুব টাইটো হোৱা নাই আৰু খুব ঢিলাও হোৱা নাই। এইখিনি এতিয়া মই 20 মিনিট সময়ৰ কাৰণে ৰেষ্ট কৰিব দিম ঢাকন দি। এতিয়া ইয়াৰ কাৰণে আমাক চুগাৰ চিৰাপ লাগিব। এখন মই সৰু কেৰাহী ল'লোঁ। তাতে 2 কাপ পানী লৈছোঁ। এয়া 2 কাপ পানী আৰু ইয়াতে মই 2 কাপ চেনি দি দিম। 2 টেবুলস্পুন চুগাৰ মই এড কৰিম ইয়াতে। আৰু অলপ মই অৰ্গেনিক ফুড কালাৰ ইয়াতে এড কৰি দিম। আপোনালোকে কেশৰ ইউজ কৰিব পাৰে। মোৰ ঘৰত নাছিল কেশৰ, সেইটো কাৰণে মই ফুড কালাৰ ইউজ কৰিছোঁ। আৰু ইয়াতে 2টা মই ইলাইচিও দি দিলোঁ পিচি পেলাই। এতিয়া এই চিৰাপখিনি হৈ গৈছে, ডাঠ হৈ গৈছে। এতিয়া এখন কেৰাহীত 1 টেবুল চামুচ ঘি, দেশী ঘি দি পেলাই তাতে 1 কাপ চুজি দি দিছোঁ মাজত গুজিয়াৰ মাজৰ পুৰখিনি বনাবৰ কাৰণে। আৰু চুজিখিনি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি ভাজি তাতে মই এতিয়া অলপমান ড্ৰাই ফ্ৰুটছ, চুগাৰ দি দিম আৰু ৰুকি থোৱা নাৰিকল অলপ দি দিম তাতে। এয়া ৰুকি থোৱা নাৰিকলখিনি দিলোঁ। নাৰিকলখিনি দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া তাতে 2 চামুচমান মই চেনি দি দিম। খুব বেছিও নিদিওঁ, কাৰণ এইটো চুগাৰ চিৰাপত অলৰেডি ভিজাই দিব লাগিব একেবাৰে শেষত, সেইটো কাৰণে চেনি বেছিকৈ নিদিওঁ। মাত্ৰ 2 টিস্পুন চুগাৰ মই ইউজ কৰিছোঁ। আৰু 1 মুঠিমান ড্ৰাই ফ্ৰুটছ মই দি দিম। কাজু, আলমণ্ড আৰু কিচমিচ মই দি দিছোঁ। আপোনালোকে নিজৰ পচন্দৰ মতে ড্ৰাই ফ্ৰুটছ ইউজ কৰিব। এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ চুজিখিনি। এইখিনি হৈ গৈছে। এতিয়া খুব ধুনীয়াকৈ গোল্ডেন ব্ৰাউন কালাৰ হৈ গ'ল চুজিখিনি। এতিয়া এইখিনি মই নমাই পেলাই
ইয়াত মই অলপমান খোয়া গলাই থৈছিলোঁ, সেইখিনি মিক্স কৰি পেলাই মাৰি থোৱা ডোটো সৰু সৰুকৈ লুচি আকাৰত গোলকৈ বেলি তাৰ মাজত ভৰাই মই বেছি ঘি কেৰাহীত দি পেলাই ভাজি ল'ম। এইখিনি ধুনীয়াকৈ বেলি ল'ব লাগিব। বেলি পেলাই ইখনৰ ওপৰত ইখন দি পেলাই মাজত এইখিনি পুৰখিনি ভৰাই মই ভাজি যাম। ইয়াৰ মাজতে পুৰখিনি এটা এটা লাডুৰ আকাৰত বনাই ইয়াৰ মাজত ভৰাই এতিয়া ছাইডত ফ'ল্ড কৰি এইটো এনেকৈ ফ'ল্ড কৰি আৰু এখন ফৰ্কৰ সহায়ত ছাইডত এনেকৈ প্ৰেছ কৰিও দিব পাৰে, ফ'ল্ড কৰিব দিগদাৰি পালে। এনেকৈ কৰি লোৱাৰ পিছত এতিয়া কেৰাহী এখনত অলপমান দেশী ঘি দি এইখিনি মই এতিয়া ফ্ৰাই কৰিম। এতিয়া এখন কেৰাহীত এইখিনি 3 টেবুল চামুচমান মই দেশী ঘি দিলোঁ আৰু এতিয়া এইখিনি ইয়াতে ফ্ৰাই কৰি পেলাই গল্ডেন ব্ৰাউন কালাৰ কৰি পেলাই চিৰাপখিনিত দি দিম 10 মিনিটৰ কাৰণে। এতিয়া বনাম পনীৰ মছলা। পনীৰ মছলা বনাবৰ কাৰণে অলপমান পনীৰ লাগিব আৰু 2টা পিঁয়াজ লৈছোঁ, এটা ডাঙৰকৈ কাটি লৈছোঁ, এটা মিহি মিহিকৈ, 1 মুঠি ফ্ৰেছ ধনিয়া লৈছোঁ, 1 চামুচ বগা তিল, 2টা বিলাহী, 1 টুকুৰা নাৰিকল, 5টামান জলকীয়া লৈছোঁ, 1 মুঠি কাজু লৈছোঁ আৰু অলপমান দৈ লাগিব। আদা নহৰুৰ পেষ্ট 2 চামুচমান লৈছোঁ। এতিয়া মই এটা মিক্সিত বিলাহীখিনি আৰু ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি, কাজুকেইটা আৰু ফ্ৰেছ ধনিয়া অলপমান, জলকীয়া 2টামান আৰু নাৰিকল টুকুৰা 3 চামুচ একেলগে পেষ্ট কৰি ল'ম। এতিয়া এখন কেৰাহীত মই 2 টেবুল চামুচ ৰাইচ ব্ৰেন অইল দি দিছোঁ আৰু তাতে পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰিম আৰু পনীৰখিনিৰ লগতে ইয়াতে মই অলপমান নিমখো দি দিছোঁ। ইয়াতে মই 1/4 টিস্পুন সল্ট এড কৰি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই কৰি এটা পাত্ৰত নমাই থ'লোঁ আৰু সেইখিনি তেলতে মই মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি ধুনীয়াকৈ লৰাই পেলাই তাতে অকণমান মই হিং দি দিম। ইয়াতে মই নামমাত্ৰ 1 পিঞ্চ হিং এড কৰি দিছোঁ। হিং দি পেলাই লৰাই ইয়াতে মই এতিয়া হালধি দি দিম, 1/4 টিস্পুন হালধি, আৰু ইয়াতে মই এতিয়া দিম 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ, তাৰপিছত 1 চামুচ কিচেন কিং মছলা দিছোঁ, 1 চামুচ নহয় ঠিক কম তাতকৈ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ আৰু দি এইখিনি ধুনীয়াকৈ লৰাই তাতে এতিয়া আদা নহৰু বটাখিনিও দি দিছোঁ।
কৰি থোৱা বিলাহী নাৰিকল আৰু কাজুৰ পেষ্টখিনিও মই দি দিম। এইখিনি জাৰটো ধুনীয়াকৈ পানী দি পেলাই দি দিম ইয়াতে। মিক্সিৰ এয়া ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াত মই 1 চামুচ এতিয়া নিমখ দি দিছোঁ। এতিয়া গেছটো জুইটো কমাই লো ফ্লেমত ৰাখি ইয়াতে মই এতিয়া 2 চামুচমান দৈ এড কৰি দিম। এয়া খুব বেছিও দিব নালাগে, নহ'লে টেঙা হৈ যাব। দৈখিনি দিওঁতে জুইটো কমকৈ ৰাখিব। এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি এতিয়া মই তাতে পানী কৰি দিম। এয়া মিক্সিত লাগি থকা মছলাখিনি পানী অলপ দি মই ইয়াতে দি দিলোঁ। এইখিনি এতিয়া মই 2 মিনিটমান এইদৰে মিডিয়াম টু লো ফ্লেমত ঢাকন দি পেলাই অলপ টাইম ৰাখিম। এতিয়া 2 মিনিট পিছত এইখিনি ধুনীয়াকৈ উতলি আছে। এইখিনি গ্ৰেভিখিনি অলপমান ঠিক হৈ গৈছে। এতিয়া ইয়াতে পনীৰখিনি ফ্ৰাই কৰি থোৱা মই দি দিম। এয়া পনীৰখিনি দি খুব ধুনীয়াকৈ লৰাই পেলাই আকৌ মই 2 মিনিটমান সময়ৰ কাৰণে ঢাকন দি পেলাই এইখিনি ভালদৰে মিক্স হ'বলৈ দিম, মছলাখিনি যাতে পনীৰখিনিত সোমাই যায়। মছলাখিনিৰ টেষ্টটো পনীৰখিনিত লাগিবলৈ 2 মিনিট সময় ৰাখি পেলাই আকৌ ঢাকন খুলি ইয়াতে মই এতিয়া নামমাত্ৰ দালচেনি পাউডাৰ দি দিছোঁ আৰু 2টা ইলাচি মই পিচি থৈছিলোঁ, সেই 2টাও দি দিছোঁ। আপোনালোকে তেলতো দিব পাৰে ইলাচিকেইটা। এতিয়া খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি আকৌ অকণমান 1 মিনিটমান সময় ঢাকন দি দিম। এতিয়া এইখিনি হৈয়ে গৈছে প্ৰায়। ইয়াত এতিয়া মই অকণমান পনীৰ গ্ৰেট কৰি থৈছিলোঁ সেইখিনি দি দিম আৰু ফ্ৰেছ কাটি থোৱা ধনিয়াখিনি দি দিম আৰু কেঁচা জলকীয়া 2টামান ইয়াতে এতিয়া এইখিনি সময়তে দি মই গেছটো অফ কৰি দিম, যিহেতু হৈয়ে গৈছে আমাৰ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। মোৰ চেনেলৰ ভৱিষ্যতে অহা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। এয়া হৈ গৈছে।
ঢাকন দি গেছটো মই অফ কৰি দিম। এতিয়া মই বনাম আপেলৰ ক্ষীৰ। এপল ক্ষীৰ খুব টেষ্টি হয় এই ডিছটো। এইটো মোৰ খুবেই প্ৰিয় হয়। এনেকুৱা মই আপেল 3টা লৈছোঁ আৰু হাফ লিটাৰ গাখীৰ লৈছোঁ। মই হাফ লিটাৰ মই ফুল ক্ৰীম মিল্ক লৈছোঁ। ইয়াতে 2 চামুচ চেনি মই দি দিম। 2 টিস্পুন চুগাৰ এড কৰি দিম। ইয়াতে বেছি চেনি ইউজ নকৰিলেও হৈ যায়, মিঠা আপেলত থাকেই যিহেতু, এতিয়া আপেলৰ ছিজন হয় সেইটো কাৰণে কমকৈ দিব লাগে। আৰু চেনিখিনি দি গাখীৰখিনি ডাঠ হ'বৰ কাৰণে গেছৰ ওপৰত পাতি দিলোঁ। অলপ টাইম উতলিবলৈ দিব লাগিব ডাঠ হ'বলৈ। আৰু আপেলকেইটা মই খুব ধুনীয়াকৈ বাকলি গুচাই গ্ৰেট কৰি ল'লোঁ। এখন গৰম কেৰাহীত 1 চামুচ দেশী ঘি দি দিলোঁ। ঘিখিনি দি পেলাই তাতে 1 মুঠিমান ড্ৰাই ফ্ৰুটছ মই দি দিম। মই কাজু আৰু কিচমিচ ইউজ কৰিছোঁ ইয়াতে। আপোনালোকে নিজৰ পচন্দৰ মতে দি ল'ব পাৰে আৰু লাগিলে ড্ৰাই ফ্ৰুটছ। আৰু 2টা ইলাচি মই পিচি থৈছিলোঁ ইয়াতে দি দিম। এইখিনি 1 মিনিটমান ফ্ৰাই কৰি ল'ব লাগিব ড্ৰাই ফ্ৰুটছখিনি। আৰু গাখীৰখিনি ভালদৰে উতলিছেনে নাই চাই থাকিব লাগিব। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে পাত্ৰটোত লাগি যাব গাখীৰখিনি। এনেকৈ লৰাই থাকিব। এইখিনি ডাঠ হ'বলৈ লৈছে আৰু অলপ ডাঠ হ'ব লাগিব। আৰু এইখিনি অলমষ্ট ফ্ৰাই হৈ গৈছে 1 মিনিট। ইয়াতে মই এতিয়া গ্ৰেট কৰি থোৱা এপলখিনি দি দিম। এয়া আপেলখিনি দি দিলোঁ। এইখিনি খুব ধুনীয়াকৈ লৰাই আপেলৰ পৰা ওলোৱা ৰসটো শুকাবলৈ দিব লাগিব ধুনীয়াকৈ। আৰু এইখিনি মাজে মাজে লৰাই থাকিব লাগিব গাখীৰখিনি। আৰু অলপ ডাঠ হ'ব লাগিব। এয়া ৰসটো শুকাই গৈছে এপলৰ। খুব বেছি টাইম নালাগে, 5-7 মিনিটমান লাগে। খুব চিম্পল হয় আৰু খাবলৈও খুব টেষ্টি। ইনগ্ৰিডিয়েণ্টটো বেছি নালাগে। কেতিয়াবা ঘৰত আলহী লাঞ্চত মাতিলে আফটাৰ লাঞ্চ বা আফটাৰ ডিনাৰ এইটো ডিজাৰ্ট হিচাপে দিব পাৰে। খুব ভাল পাব, খুব টেষ্টি হয়। সময়ো কম লাগে, চিম্পল হয় বনাবৰ কাৰণেও। খুব কম টাইমত ইজি হয় বনাবৰ কাৰণে। ইয়াতে মই অলপমান খোয়া কোকোনাট মিল্ক দি মিক্স কৰি থৈছিলোঁ, এইখিনি ইয়াতে দি দিম। এইটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে। মোৰ খুব প্ৰিয় হয় কোকোনাট মিল্ক, সেইটো কাৰণে মই দি দিছোঁ। এতিয়া এইখিনি খুব ডাঠ হৈ গৈছে এতিয়া গাখীৰখিনি। মই গেছটো অফ কৰি দিলোঁ। ইয়াতে এতিয়া আপেলখিনি মিক্স কৰি দিম। এয়া খুব ধুনীয়াকৈ ডাঠ হৈ গৈছে। এয়া আপেলখিনিৰ পৰাও জুচটো শুকাই গৈছে ধুনীয়াকৈ। এইখিনি এতিয়া মই গাখীৰৰ বৰ্তনটোত দি দিম। এইখিনি গৰমে গৰমেও খাব পাৰে, ঠাণ্ডা কৰিও খাব পাৰে। খুবেই টেষ্টি হয়। ঠাণ্ডা হ'লে খুব ধুনীয়াকৈ আপেলতে গাখীৰখিনি শুকাই যায়, অলপ ডাঠ হৈ যায়। খুব বঢ়িয়া লাগে খাবলৈ। ইয়ালৈ মই দি দিলোঁ। খুবেই হেল্ডি। ঘৰত বাচ্চা থাকিলে বাচ্চাকো খুৱাব পাৰে এনেকৈ বনাই। এয়া ঠাণ্ডা হ'লে ডাঠ হৈ যাব আৰু গাখীৰটো শুকাই যাব আপেলতে। এতিয়া বনাম পুৰি। পুৰি বনাবলৈ মই 1 কাপ ময়দা ল'লোঁ আৰু 1 চামুচ মই ইয়াতে পাউডাৰ গাখীৰ ল'লোঁ, পাউডাৰ মিল্ক।
সোৱাদ অনুসৰি নিমখ ল'ম 1 চামুচ দৈ লৈছোঁ দৈ এড কৰিলে খুবেই সফট হয় পুৰিখন খাবলৈও টেষ্টি হয় অলপমান নিমখ দিলোঁ 1/4 টিস্পুন মান আৰু মই অকণমান চুজিও দি দিছিলোঁ কিন্তু শুটিং কৰা নহ'ল সেইটো থাকি গ'ল আৰু 1/4 টিস্পুন ইয়াতে ঘি দি দিছিলোঁ এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি সানি পেলাই অলপমান পানী দি পেলাই মই এতিয়া গুঠি ল'ম ময়দাখিনি খুব ধুনীয়াকৈ গুঠি লৈছোঁ খুব টাইট নহয় অকণমান চফ্টকৈ এইখিনি অলপ 20 মিনিটমান সময় ৰাখি মই এতিয়া বেলি ল'লোঁ পুৰিৰ কাৰণে ধুনীয়াকৈ পাউডাৰ মিল্ক ইউজ কৰিলে খুব ধুনীয়া হোৱাইট কালাৰৰ হয় পুৰিখিনি দেখিবলৈ খুব ধুনীয়া হয় এয়া মই এতিয়া পুৰি বনাম এখন কেৰাহীত 3 টেবুল চামুচমান মই ৰাইচ ব্ৰেন অইল দি দিলোঁ সেইখিনি ধুনীয়াকৈ গৰম কৰি এখন এখনকৈ পুৰিখিনি বনাই যাম আৰু দৈ দিলে বহুত দেৰিলৈকে পুৰিখিনি সফট হৈ থাকে কেতিয়াও টাইট বা ক্ৰিস্পি হৈ নাযায় পুৰিটো খাবলৈও টেষ্ট হয় ইয়াতে মই কোনো ধৰণৰ বেকিং বা চ'ডা ইউজ কৰা নাই হ'লেও পুৰিখিনি খুব ধুনীয়াকৈ ফুলি আহে এনেকৈ বনালে হয় বগা বগা লুচি আপোনালোকেও এনেকৈ বনাই চাব ট্ৰাই কৰি চাব ঘৰত আৰু কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি জনাব মই কোৱা মতে বনাই আপোনালোকে খাই কেনেকুৱা পালে মোক জনাব মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ